নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই কলপচলা বনাইছিলোঁ, ভাবিলোঁ তাৰে এটি ৰেচিপি ভিডিঅ' আগবঢ়াওঁ। প্ৰথমতে কেৰাহীখন ধুনীয়াকৈ গৰম কৰি ল'লোঁ। তাৰপিছত তাতে কেইটামান পাঁচফোৰণ দিছোঁ। তাৰপাছত দিম মই পিঁয়াজ। কলপচলাটো সকলোৱে খায়েই আৰু সকলোৱে বনোৱা পদ্ধতি বেলেগ বেলেগ। কিছু লোকে দাইলত দিও খায়, আমিও খাওঁ বাৰু দাইলত দি। আজি মই ভাজি বনাইছিলোঁ। কেৱল পিঁয়াজ আৰু এটা জলকীয়া দিছোঁ, শুকান জলকীয়া আৰু পাঁচফোৰণ, নিমখ হালধি, বাছ ইমানেই। তাৰপিছত ধুনীয়াকৈ গোটেইখিনি ভাজি ল'লোঁ। লৈ পেলাই এয়া কাটি লোৱা কলপচলাখিনি দি দিলোঁ। বেছি মিহিকৈও কটা নাই, এনেকৈ অকণমান চোবাই খাই ভাল লাগে মানে ভাতৰ লগত। সেইবাবে এনেকৈ প্ৰথমে গোল গোলকৈ কাটি তাৰপিছত এনেকৈ গ্লাছ এটা দি মাৰি লৈছোঁ আৰু অলপ এটা জোখত। নিমখ মই দিয়ে থৈছিলোঁ। তাৰপিছত অকণমান লৰাই পেলাই তাতে হালধি দি পেলাই ধুনীয়াকৈ অকণমান ভাজি তাৰপিছত ঢাকন মাৰি দিলোঁ। গেছটো একেবাৰে কম জুইত দি থৈছোঁ। এই কলপচলা ভাজিকণ খাই কোনে কোনে ভাল পায় বাৰু? মই হ'লে বিৰাট ভাল পাওঁ খাই। গৰমৰ দিনত কঁঠাল গুটি, কলপচলা আৰু দাইল এনেকৈ খায়ো ভাল লাগে। লৰাই কৰি ধুনীয়াকৈ ঢাকি দিলোঁ। ঢাকি পেলাই মাজে মাজে অকণ অকণ লৰাই থাকিব লাগিব। অকণমান পানীও দি দিব লাগে। তাৰপাছত বেছি টাইম নালাগেই হওঁতে বাৰু, পটককৈ সিজিয়ে যায়। অকণমান আলু বইল কৰি থৈছিলোঁ মই এক্সট্ৰাকৈ, আলুকণো দি দিলোঁ। মানে এফাল আলু দিছোঁ আৰু, যিহেতু কলপচলা বেছি নাছিল, অকণমানে আছিলে। তাৰপিছত আলুখন ভাঙি চিঙি দি পেলাই সেয়া কলপচলা ভাজি ৰেডি হৈ গ'ল মোৰ। ধুনীয়াকৈ বাতি এটাত বাঢ়ি থৈ দিছোঁ। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। কালাৰটো ইমান চকু নিদিব, কিয়নো বেলেগ মছলা একো দিয়া নাই, একেবাৰে সাধাৰণকৈ বনাইছোঁ। এইবোৰ সাধাৰণকৈ খাই ভাল লাগে। ভিডিঅ'টো ভাল পালে